গোল্ড 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 তো ভাই লোক বর্তমান ওয়ার্ল্ডৰ যিমান চেন্ট্ৰেল বেংক আছে প্ৰত্যেকখন চেন্ট্ৰেল বেংকে প্ৰত্যেক বছৰ 1000 মেট্ৰিক টন গোল্ড ক্ৰয় কৰি আছে আৰু তাৰ পিছৰ কাৰণটো কি কাৰণ তেওঁলোকে কিছুমান এনেকুৱা তথ্য বা এনেকুৱা কথা গম পায় যোনবিলাক আপুনি বা আমি এতিয়ালৈকে গমে নাপাওঁ আৰু বৰ্তমান সিলভাৰ বা ৰূপাৰ ভ্যালু ইমানে বাঢ়ি গৈ আছে যে সেইটো যদি আপোনালোকে অলপমান ষ্টকত ৰাখি থব পাৰে তেতিয়া হলে ভৱিষ্যতে আপোনালোকৰ যে কিমান কামত দিব সেইটো আপোনালোকে চাগে এতিয়া কল্পনা কৰিব নোৱাৰিব আৰু তাৰ পিছৰ এটা কাৰণ আছে মই আপোনালোকক জনাই আছো ভিডিওটো শেষলৈকে চাই থাকিব তো ভাই লোক মই বৰ্তমান আছো আমাৰ গোৱালপাৰাৰ টিলাপাৰাত অৱস্থিত মহিমা জুৱেলাৰত আৰু বৰ্তমান যেহেতু বিয়াৰ সিজন চলি আছে আৰু আপোনালোকে যদি ভাবি আছে যে আপোনালোকক ভাল কোৱালিটিৰ সোণা বা ৰূপা লাগে তেতিয়া হলে এই ভিডিওটো এবাৰ চাই লওক কাৰণ আজিৰ ভিডিওটোত মই আপোনালোকক সোণা ৰূপা আৰু হীৰা মানে গোল্ড সিলভাৰ আৰু ডায়মণ্ডৰ বিষয়ে এনেকুৱা কিছুমান তথ্য দিম যোনবিলাক চাগে আপোনালোকে কেতিয়াও গম পোৱা নাছিলে আৰু লগতে এই ভিডিওটোৰ ফলত আপোনালোকে সোণা ৰূপা বা হীৰা কিনাৰ ক্ষেত্ৰত কেতিয়াও ঠগনি নাখাব আৰু আপোনালোকে ইয়াতে একদম ৰিয়েল ডায়মণ্ডৰ আঙুঠি বা নাকফুলি পাই যাব চাব পাৰে মোৰ হাতত আছে একদম ৰিয়েল ডায়মণ্ড হয় আৰু ডায়মণ্ডৰ টোটেল 4টা ভাগ থাকে মই আপোনালোকক বুজাই দি আছো কিন্তু তাৰ আগতে আপোনালোকক মহিমা জুৱেলাৰ্ছৰ এড্ৰেছটো এবাৰ জনাই দি আছো যাতে আপোনালোকে ইয়ালৈ আহতে কোনো অসুবিধা নহয় আৰু এড্ৰেছটো হৈছে আমাৰ গোৱালপাৰাৰ টিলাপাৰা মানে গোৱালপাৰা কলেজখনৰ কাষত যোনটো কইনা সিল্ক পইণ্ট আছে কইনা সিল্ক পইণ্ট আৰু গ্ৰামীণ বিকাশ বেংকৰ ঠিক অপজিটত আছে মহিমা জুৱেলাৰ্ছ বুলি তো আপোনালোকক যদি সোণৰ অলংকাৰ বা ৰূপাৰ কিবা লাগে তেতিয়াহ'লে নিশ্চয় মহিমা জুৱেলাৰ্ছত আহি যাওক আৰু আপোনালোকৰ মন পছন্দৰ সোণৰ বা ৰূপৰ অলংকাৰখিনি লৈ যাওক যিহেতু বিয়াৰ সিজন চলি আছে বাৰু এইফালে আছে মহিমা জুৱেলাৰ্ছৰ অনাৰ ৰাজা সোণী ডাঙৰীয়া আৰু এইটো হৈছে এওঁলোকৰ পৰম্পৰাগত বিজনেছ আৰু ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকে এওঁলোকে অফাৰ কৰা কেইটামান সুবিধাৰ বিষয়ে জানি লওক আপোনালোকে যদি আপোনালোকৰ পুৰণা সোণখিনি এক্সচেঞ্জ কৰি কেনে BIS হলমাৰ্ক থকা সোণ ল'ব বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে কাৰণ এওঁলোকে আপোনালোকৰ সেই পুৰণা সোণখিনি এক্সচেঞ্জ কৰি কেনে BIS হলমাৰ্ক থকা সোণখিনি আপোনালোকক বঢ়িয়াকে দাদাহঁতে দি দিব হয় না দাদা একদম আপোনালোকে ইয়াতে এক্সচেঞ্জও কৰিব পাৰিব বাৰু এতিয়া আপোনালোকক সোণৰ অলংকাৰসমূহ দেখুৱাই আছো তো ইয়াতে আপোনালোকে চাব পাৰে এনেকুৱা নেকলেছৰ পুৰা ঢেৰ লগোৱা আছে আৰু ইয়াতে নেকলেছ মাত্ৰ 2 গ্ৰামৰ পৰাই আৰম্ভ হৈ যায় মানে মোটামুটি ক'ব গ'লে 30,000 টকাৰ পৰাই নেকলেছ আৰম্ভ হৈ যায় হয়নে এনেকুৱা এইবিলাকক কি বুলি কয় ৰুলি বুলি কৈছে কেন আৰু এতিয়া আপোনালোকক এক ভৰি বা এক তলা সোণৰ কনচেপ্টটো অলপমান বুজাই দি আছো মানে এক ভৰি সোণত টোটেল 11.664 গ্ৰাম সোণা থাকে মনত ৰাখিব 11.664 গ্ৰাম তো আপোনালোকে যদি কেতিয়াবা সোণৰ কিবা এনেকুৱা বনাব দিয়ে তেতিয়াহ'লে আপোনালোকে গ্ৰামটো এবাৰ চাই ল'ব মানে তাত কেতিয়াবাকে অলপ স্কেম হোৱাৰ চান্স থাকে বাকী গোল্ড সিলভাৰ আৰু ডায়মণ্ডৰ বিষয়ে যদি ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে ফেচবুকত লং ভিডিঅ' এভেইলেবল আছে চাব পাৰিব আৰু লগতে স্ক্ৰীনত এটা নাম্বাৰ আহি আছে এইটো হৈছে মহিমা জুৱেলাৰ্ছৰ নাম্বাৰ তো আপোনালোকে ইয়াতে কল কৰি কেনেও জানিব পাৰিব ধন্যবাদ